দাদা যেহেতুকে আজি আপোনালোকৰ বাথু ধৰ্মৰ বিষয়ে আমাৰ বাথু বিমুচাৰ এই চেনেলটোৰ যোগেদি আপুনি যথেষ্ট নিজৰ অঞ্চলৰ কথা বা ধৰ্মৰ বিষয়ে আপুনি উত্থাপন কৰি আছে চৰাইদেউ জিলাত বাথু ধৰ্মৰ সম্প্ৰসাৰণ যথেষ্ট আগবাঢ়িছে বা ৰাইজে সহায় জনাইছে যেহেতুকে আপুনি চৰাইদেউ জিলাৰ আপুনি এজন বিশিষ্ট উপদেষ্টা হিচাপে আপুনি ৰাইজৰ মাজত কাম কৰি আছে বা সাংগঠনিক দিশতে হওক ধৰ্ম প্ৰচাৰৰ বিভাগতে হওক বা আপুনি আগভাগ লোৱাৰ ক্ষেত্ৰতে আপোনাৰ যথেষ্ট দায়িত্ব আছে এই ক্ষেত্ৰত আপুনি যিবোৰ মানে সামাজিক ব্যৱস্থাৰ মাজত সমাজখনক পৰিৱৰ্তন কৰাৰ মানসিকতাৰে যি আপুনি কাম কৰি আছে এই ক্ষেত্ৰত আপুনি ৰাইজৰ পৰা কেনে ধৰণৰ সহায় পাইছে ৰাইজৰ পৰা যথেষ্ট সহায় পাইছোঁ আমি ৰাইজৰ সহযোগৰ কাৰণে আমি আজি অন্ততঃ 94 ঘৰ হেৰি সংস্কাৰমূলক হিচাপে বাথু ধৰ্মটো গ্ৰহণ কৰিব পাৰিছে ৰাইজৰ সহযোগ পূৰা আছে নিশ্চয় হেৰি যিহেতুকে বাথু ধৰ্মৰ যিসকলে দীক্ষিত হিচাপে বৰ্তমান আপোনালোকৰ সমাজ আছে আঞ্চলিক কমিটি আছে এই বাথু ধৰ্মটোৰ লগত বাথু ধৰ্মৰ বিশেষভাৱে পাঁচটা পৰ্ব আপোনালোকে এই উদযাপনটো কৰে না নকৰে নাই পাঁচটা পৰ্ব আমি উদযাপন কৰোঁ আমাক তেনেকৈ আগতে আমাৰ দেউৰীসকললৈ প্ৰশিক্ষণো দিয়া হৈছিল আৰু আগতেও আমি আচলতে বিহু তিনিটা আৰু সেই যিটো হাত চোৱা বুলি এইটো আপোনাৰ সেইটো আমচি চোৱাটো সেইবোৰ পালন কৰি আহিছিলোঁ কিন্তু এতিয়া সংস্কাৰমূলক বাথু ধৰ্মটো সেইবোৰ পালন কৰি আমাৰ গতানুগতিকভাৱে তেনেকৈ আমি সেই পাঁচটা পৰ্ব মানে এতিয়া পালন কৰিবলৈ আৰু সুবিধা পাইছোঁ বিশেষকৈ আমাৰ মানে সংস্কাৰমূলক বাথু ধৰ্মৰ হেৰিৰ জৰিয়তে আপোনালোকৰ ৰাজহুৱা যিটো সামাজিক ব্যৱস্থাৰ মাজত যিটো বিবাহ বা কোনোবা এজন ব্যক্তি বিশেষ কেতিয়াবা মৃত্যু হয় তেনেকুৱা সামাজিক প্ৰথাবোৰ আপোনালোকৰ বাথুৰ ৰীতি নীতি মতে আপোনালোকে নিশ্চয় কৰে চাগে বৰ্তমানতো বাথুৰ ৰীতি নীতি মতে আমি চলিছোঁ হয় এটা আমি অলপতে কৈছোঁ আমাৰ দেউৰীসকলক নিৰ্দিষ্টভাৱে প্ৰশিক্ষণ দিয়া হৈছে আমাৰ বাথু থানদৈ আছে আৰু সেই নিয়ম নীতি অনুসৰি আমি গোটেই সমাজ ব্যৱস্থাটোক আগবঢ়াই নিছোঁ হয় এইখিনি যে আপুনি কাম উদ্যোগ লৈ আছে আপুনি উদ্যোগটো হিচাপে যিবিলাক আগবঢ়াই আছে এই ক্ষেত্ৰত আপুনি ব্যক্তিগতভাৱে বা মানসিকতাভাৱে কিবা অসুবিধা পায় নেকি বাৰু বা কেনেকুৱা ধৰণৰ নহয় এতিয়া আমি অলপ হেৰি হৈ গ'লোঁ স্বাভাৱিক হ'লোঁ আৰু আগতে অলপ অসুবিধা হৈছিল আমাৰ এতিয়া আমাৰ কৰ্মীও তেনেকৈ বাঢ়িছে মানে আৰু হেৰি কি কয় সচেতন হৈছে ৰাইজ তাৰোপৰি আকৌ সদৌ বাথু মহাসভাৰ লগত আমি ওতঃপ্ৰোতভাৱে সম্বন্ধ জড়িত আছোঁ বিভিন্ন মানে পৰামৰ্শ এইবোৰ আহি থাকে সেইমতে আমি আগবাঢ়ি আছোঁ ৰাইজৰ সহযোগ পূৰা থকাৰ কাৰণে আমি মানে এতিয়া অবাধে এইটো আমি কাম কৰিবলৈ সুবিধা পাইছোঁ আমাৰ তেনেকৈ বিশেষ মানে কষ্ট হোৱা নাই এতিয়া তেনেকৈ আমাৰ হীনমন্যতাত আমি ভোগা নাই আৰু তাৰমানে এতিয়া তেনেকুৱা আপুনি চৰাইদেউ জিলাৰ উপদেষ্টা হিচাপে চৰাইদেউ জিলাৰ সকলো বাথু ধৰ্মীয় যিবিলাক ৰাইজ আছে বা সমাজবোৰ আছে বা আঞ্চলিক কমিটি আছে তেওঁলোকক কি আহ্বান জনাব বিচাৰিছে নাই এইটো আমাৰ এতিয়াতো 2006 চনৰ পৰা বৰ্তমান 2021 এই বৰ্ষকেইটাত আমাৰ বিশেষকৈ চৰাইদেউ জিলা মানে বাথু মহাসভাই যথেষ্ট প্ৰশিক্ষণো পাইছে আৰু মানে অধিৱেশনবিলাকলৈ গৈছে যথেষ্ট শিকিছে গতিকে আমি আশা কৰোঁ তেওঁলোকে বাথু মহাসভাৰ আমাৰ চৰাইদেউ জিলা বাথু মহাসভাক মানে খুব পৰিকল্পিতভাৱে আগবঢ়াই লৈ যাব আৰু চৰাইদেউ জিলাৰ যিসকল বড়ো বৰ্তমান এতিয়াও মানে ধৰক বাথু পূজাটোতো তেওঁলোকে বলি বিধানেৰে কৰি আছে কিছুৱে তাৰোপৰি বৈষ্ণৱ পন্থাই এটা সময়তে দুটা ধৰ্ম পালন কৰিব লগা হৈছে আৰু সেইটো তেওঁলোকে অলপ সচেতন হৈছে আৰু আমি আশা কৰিছোঁ খুব সোনকালে হয়তো আৰু 2-3 বছৰৰ ভিতৰত আমাৰ চৰাইদেউ জিলা বাথু মহাসভা এইটো প্ৰচাৰ কাৰ্যসূচী এনেকৈ পৰিকল্পনা ল'ব আৰু সেইটো আমি চেষ্টা কৰিম আৰু খুব সোনকালে আগবাঢ়িব এইটো আমাৰ দৃঢ় বিশ্বাস সেইকাৰণেই আমি আমাৰ কৰ্মীসকলক আমাৰ চৰাইদেউ জিলা বাথু মহাসভাক যিসকল আমাৰ দায়িত্বত আছে তেওঁলোকক আমি অনুৰোধ কৰিছোঁ এইসকলত এই বিষয়ত মানে খুব পৰিকল্পিতভাৱে আগবাঢ়ক তাৰোপৰি আমাৰ আশা থাকিব নিখিল বাথু মহাসভাই আমাক পূৰ্ণ সহযোগ কৰিব আৰু সেইটো আশা যদি হয় তেতিয়া আমি নিশ্চয় আমাৰ চৰাইদেউ জিলাৰ বড়োসকলক এই সংস্কাৰমূলক ধৰ্মটো
মানে সম্পূৰ্ণ গ্ৰহণ কৰাৰ মানে আমি চেষ্টা কৰিব পাৰিম। যিহেতুকে আপুনি আজি আমাৰ অনুষ্ঠানৰ যোগেদি নিজৰ জিলাৰ বহুখিনি কথাই আপুনি উত্থাপন কৰিছে, মনৰ কথা আপুনি উত্থাপন কৰিছে। আপুনি নিজে যিহেতু উদ্যোক্তা হিচাপে কাম কৰিছে, সকলো কথা আপোনাৰ তৰফৰ পৰা গম পাই গৈছে। আপোনাক বিদায় দিয়াৰ আগতে এটা কথা প্ৰশ্ন এটা কৰিব বিচাৰিছোঁ, মানে আপোনাৰ মনৰ কথাটো মানে জানিব বিচাৰিছোঁ। কথা হ'ল কি, যিহেতুকে প্ৰথমতে যদি আপোনাক মই প্ৰশ্ন কৰোঁ, আপোনাৰ আপুনি কি জাতিৰ মানুহ বুলি কয়, যদি নিশ্চয় আপুনি বড়ো বুলি ক'ব, বড়ো জাতি বুলি ক'ব। কিন্তু বড়ো বুলি কোৱাৰ লগে লগে ভাষাৰ কথা আহিল, সাজপাৰৰ কথা আহিল, সংস্কৃতিৰ কথা আহিল, ধৰ্মৰ কথা আহিল, সকলো কথা আহি পৰে। যিহেতুকে আমি যি কথা পাতি আছোঁ বৰ্তমান, কিন্তু যদি আমি বড়ো, কিন্তু ভাষিক হিচাপে আমি অসমীয়া ভাষিক হিচাপে কথা কৰিবলগীয়া আছে বা কৈ আছে নহয়। এতিয়া যদি আপোনালোকে বাথৌ আৰজ কৰে বা বাথৌৰ আৰজবিলাক আপুনি চাই আছে, কিতাপবোৰ চাই আছে, ধৰ্মৰ কিতাপখিনি চাই আছে, এই ক্ষেত্ৰত ভাষা পৰিৱৰ্তনৰ ক্ষেত্ৰত আপোনালোকৰ কি ব্যৱস্থা গ্ৰহণ কৰিছে বাৰু? যে চৰাইদেউ জিলা আছে, বড়ো ভাষা ক'ব লাগিব। নাই, এই ক্ষেত্ৰত আমি বাথৌ মহাসভাই সচেতন হৈছোঁ। আমি বিশেষকৈ আগতেতো ভাষাৰ মানে নাজানিছিলোঁ আমি এতিয়া অন্ততঃ আৰ্জবিলাক আমি গাইছোঁ। আৰ্জৰ শব্দবিলাক বিশেষকৈ আমি সচেতন ব্যক্তিসকলে বা দেউৰীসকলে আমি মানে কি কয় মানে অৰ্থবিলাক জানিবলৈ মানে চেষ্টা কৰোঁ। আৰু তেনেকৈ গোটেইবোৰ অসমীয়া ভাঙনিটো আমি মানে জানো, কি কয় চেষ্টা কৰোঁ। আৰু সেইদৰে আমি ৰাইজক মানে বুজাবলৈ যত্ন কৰোঁ, এইদৰে আমি এটা মানে ভাষা শিকাৰ ক্ষেত্ৰতো অলপ মানে হৈছে আৰু অসুবিধা হৈছে। গতিকে আৰ্জবিলাক মানে অৰ্থ বুজি পাওঁ আমি। আৰু তেনেকেই আমি দুই এটা মানে প্ৰায় অলপ কথা ক'বলৈ আমাৰ দুই এজনেতো ভালকৈ জানে, আমিও চেষ্টা কৰিছোঁ। আৰু এটা সময়ত পূৰ্ণাংগভাৱে বড়ো ভাষাটো শিকাত মানে আগ্ৰহী হ'ব ৰাইজে, আৰু হ'ব বুলি ভাবিছোঁ আমি। ধন্যবাদ।